নমস্কাৰ পুনৰবাৰ নৌকা হিয়াৰিং চেণ্টাৰলৈ আপোনালোকক সকলোকে মই উৎপলে স্বাগতম জনাইছোঁ। আমাৰ শেষৰ যিসমূহ ভিডিঅ' এই ভিডিঅ'সমূহ চাই সদ্য আপোনালোকে বুজি পাইছে যে কাণখনৰ কাৰণে মানুহে কিমান কাণখনৰ কেনেধৰণে সযতনে ৰাখিব লাগে। পৰৱৰ্তী পৰ্যায়ত আমি ইয়াক আৰু অন্যান্য দিশত আমি আগবঢ়াই লৈ যাবলৈ চেষ্টা কৰিম ভিডিঅ'ৰ জৰিয়তে। আজি কেইটামান আপোনালোকৰ বিশেষ ভিডিঅ' ক্লিপ আপোনালোকৰ মাজলৈ আমি আগবঢ়াব কৰিছোঁ, য'ত ডিম্পু বৰুৱাই নৌকা হিয়াৰিং চেণ্টাৰৰ বিষয়ে কেনেধৰণৰ কৈছিলে বা তেওঁ কি কৈছিলে সেই আপোনালোকৰ মাজলৈ মই দেখাব পাৰিম। ফালে তিনিজন মানুহ বহি আছে হে দোস্ত। এই তিনিজন মানুহে যদি অলপমান কমকৈ এজনে শুনিছে, সি কেনেকৈ গম পাব সি কমকৈ শুনিছে বুলি? মানে এক্সাম্পল, তিনিজন মানুহ বহি আছে, এটা বস্তু এনেকৈ কৰিছে, শব্দ এটা হৈছে, তো এই শব্দটো কোনে কিমান ডাঙৰকৈ শুনিছে এইটোতো কোনেও ক'ব নোৱাৰে ন। এইজনে ভাবিব মই যিমান শুনিছোঁ একচুৱেলি সিমানে ডাঙৰ, আৰু সেইজনে ভাবিব সিমানে নেকি, আৰু সেইজনে ভাবিব মই যিমান শুনিছোঁ সেইজনে সিমানে ডাঙৰ। কিন্তু এই চাউণ্ডটো একচুৱেলি কিমান ডাঙৰ হৈছে এই এক্সপ্লেনেশ্যনটো কাৰ লগত আছে? মানে মানুহ এজনক আমি কলা হোৱা বুলি কওঁ যেতিয়া মানুহজনে মানুহৰ কথা নুশুনে। ধৰক ওচৰত কিবা কৈ আছোঁ নৰ্মেল ভইচত, শুনা নাই, তই কালা হৈছা নেকি? কিন্তু যদি কাণখনৰ পাৱাৰ অলপমান কমিছে আমাৰ, আমি সেইটো কেনেকৈ গম পাম? গম পোৱাৰ কোনো ছিষ্টেম নাই। আমি আমাৰ কাণখন ফাংচনিংটো কেনেকৈ হৈ আছে কাণখনৰ চেক কৰিব লাগিব। আৰু আজি মই সেইটো কৰিবই গৈ আছোঁ যে মোৰ কাণখন মই জন্মতে যেনেকৈ শুনা আছিলোঁ এতিয়াও সেই পাৱাৰে আছে না? আজিকালি হেডফোনত গান চান শুনি থাকিলে পাৱাৰটো অলপ অলপ কমি গৈ থাকে, তো সেইটো হৈছে নেকি? তো আপুনি যদি আপোনাৰ কাণখনক মানে সন্মান দিয়ে, ভিডিঅ'টো খুব ভালদৰে চাওক, অলপ কাণৰ কথা গম পাব। অডিঅ'লজিষ্ট এজনৰ তাত গৈ আছোঁ, যাক কাণত ডক্তৰ বুলিও কোৱা হয়। সেয়ে ডিম্পু বৰুৱাই ইতিমধ্যে ইউটিউব চেনেলত যদি গৈ আপোনালোকে চাৰ্চ কৰি চায় নৌকা হিয়াৰিং চেণ্টাৰ, অৰ্থাৎ কাণখনৰ বিষয়ে যথেষ্টখিনি ডিম্পুৰ যিবিলাক ভিডিঅ' তেওঁ আচলতে ইনফৰ্মেশ্যন কিছুমান ভিডিঅ' বনায়। গতিকে তাৰ লগত এই নৌকা হিয়াৰিং চেণ্টাৰত তেখেতে আহিছিলে, আৰু তাৰপিছতে তেখেতে নিজৰ ভিডিঅ'ত এই কথাবিলাক বা এই ভিডিঅ' প্ৰস্তুত কৰি ৰাইজৰ মাজলৈ এৰি দিছিলে।